নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? ভালনে চবৰে? মোৰতো ভালেই। আজি 10টা বাজিলে। 10টাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া ৰাতিপুৱাৰ কাম বন হোৱা নাই একো, এতিয়া কৰি ল'ম। ঘৰ মুচিব আছে, বাকী কামবিলাক কৰি থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে অৱশ্যই লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ। এয়া কাম কৰাৰ আগতে পেটটো পূজা কৰিব লাগিব, নহ'লে কেনেকৈ কাম কৰিম। এয়া মেগী বনালোঁ, ছোৱালী আৰু মই। ছোৱালীৰ স্কুল গৰমৰ বন্ধ দিছে। আমি এতিয়া মেগীটো খাই লওঁ। খাই কিনে বাকী কামবিলাক কৰিম। নাখালে ক'ৰ পৰা শক্তি আহিব। সেইকাৰণে খাই লওঁ মেগীটো। তাৰপিছত কাপোৰ ধুব আছে, ঘৰ মুচিম। সকলোখিনি দেখুৱাব নোৱাৰিম, যিখিনি পাৰোঁ দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকিব। এয়া খাই থাকোঁতে ছোৱালীৰ কিবা খং উঠি গ'ল ইয়াৰ পৰা। পিছত আকৌ আহিব খাবলৈ। এয়া আহি গ'ল, এতিয়া খাই আছে। মাজে মাজে কিবা খং উঠি থাকে। এয়া এতিয়া খাই আছে। খোৱা বোৱা হৈ যোৱাৰ পিছতে কাম আৰম্ভ কৰিম। পানী আনিব বোলে ফিল্টাৰৰ। পানী চানী খাই একদম ৰেডি হৈ কিনে কামত লাগি যাম। এয়া বৰ্ষা পানীৰ দিনৰ অৱস্থা বেয়া হৈ যায় কেঁচা ঘৰৰ। এয়া অলপ আজি লেপি দিলোঁ গোবৰ মাটি দি। এয়া মই ফুলনিখনৰ অৱস্থা বেয়া, চাফা কৰিব লাগিব। কৰিম, পিছে সময় হোৱা নাই। এয়া আকাশখন চাওক, আজি ফটফটীয়া, ইমান ধুনীয়া লাগিছে চাই। কোনো মেঘলা মেঘ নাই, এয়া ধোৱা মেঘ। আমাৰ এয়া আজি দুপৰৰ চিম্পুল খানা, মাছ ভাজি, বুট আলু ভাজি আৰু কলৰ ফুলৰ তৰকাৰী। আৰু এয়া খাই বৈ আজৰি হৈ অলপ ফুৰিবলৈ যাই আছোঁ। পথাৰে যাম এখন ওচৰৰে গাঁৱত। এয়া কাম আছে মোৰ অলপ। কিমান ৰ'দ, ছাতি লৈ গৈ আছোঁ, মানে একদম চকু চোৱাই নাযায়, ইমান গৰম। চাওক পথাৰৰ অৱস্থা বেয়া, একদম শুকাই গৈছে, পানী নাই। এইখন আমাৰ পথাৰ, সেইদিনা যে ৰুলোঁ, এইখনৰো অৱস্থা বেয়া। পানী একদম নাইকিয়া হৈয়ে গ'ল। অলপ আছিলে, এতিয়া অলপো পানী নাই, একদম শুকাই গৈছে। কি যে হ'ব এইবাৰ, পানী হ'বনে নাই। যেতিয়াতো পানী হয়ে আৰু। এয়া সেউজীয়া এইবিলাক কি কয়, ধান ৰোৱা এইবিলাক ইয়াতে আছে। ইয়াতে মানে কিবা কৰিছিল। ইয়াতে ক'ত তুলিব, এতিয়া পানী নাই। এয়া এনেই আছে, বৰষুণ পানী হ'লে মানে তুলিব আৰু। এইখন বিল, ইয়াত মাছো আছে। এয়া এই যি গাঁওখনত যাম, সেই গাঁওখনৰে মালিকটো। এয়া ইফালেও বিল, ইফালেও বিল, মাজতে সৰু এটা আলি আছে। আলি মই এতিয়া বিলটো পাৰ হ'ম। আলি যাই আছোঁ এতিয়া মই। একদম সৰু, ভয়ো লাগে, তথাপিও আৰু যাই আছোঁ যেনে তেনেকৈ। এয়া ফুৰি অহাৰ সময়, আবেলি হৈ গ'ল। এতিয়া ৰ'দ চদ নাই, আৰামত যাই আছোঁ। ধুনীয়াকৈ ছাতি একদম হাতত লৈছোঁ। এতিয়া ঘৰলৈ যাই আছোঁ। এয়া বেলিটো ডুবু হ'লে আৰু। এয়া আপোনালোককো অলপ যোৱাৰ সময় দেখুৱালোঁ। এতিয়া যাই আছোঁ ঘৰত। ঘৰ আহি পালোঁ। এয়া বজাৰৰ পৰা আহিলে একো অনা নাই। একদম লেবু আনিছে, বহুত গৰম বহুত, সেইকাৰণে চৰবত খাব লাগে, এনেও খায়, সেইকাৰণে আজি বহুত আনিলে। এয়া ঢালি আছোঁ, কেইটকাৰ বা আনিছে আজি।
একদম তাজা তাজা, একদম দেখিয়ে মানে খাবই মন গৈছে আৰু কিমান মজা একদম। আমাৰ মিষ্টাৰে মাছ মাৰি আনিছিল, এয়া মাৰি ধুই বেছি একদম জুই লগাই শুকাই আছে এতিয়া। মানে খাব মন নাই আৰু মাছ এইকেইদিন খাই আছোঁ, সেইকাৰণে শুকাই আছে, পিছত খাব পাৰিম। আজিৰ ভিডিঅ'টো ইমানে, কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই।